ৰমদ বৰ'আই কওকচোন লেটাৰ লিখি পেলাই দিয়কচোন, তেতিয়া আমি মানিম। আমি NDA নাই বুলি প্ৰমোদ বৰ'আই কওক বা লেটাৰ দিয়ক। ৰাজু নাযায়তো ছেক্ৰেটাৰী, মেলা ছেক্ৰেটাৰী থাকে। ছেক্ৰেটাৰী সি নিজাববীয়াও দিব পাৰে, লাভ লেটাৰো হ'ব পাৰে। IPL দলৰ অন্তিমখন পত্ৰৰ সঁহাৰি লাভ নকৰিলে NDAৰ পৰা। অন্তিমখন পত্ৰ প্ৰেৰণ কৰিছিলে UPPL NDAলৈ, কিন্তু সেই পত্ৰত মিত্ৰতাৰ প্ৰতি কোনো সঁহাৰি লাভ নকৰি 15টা সমষ্টিতে প্ৰাৰ্থিত্ব দিয়াৰ বাবে UPPL সাজু হৈছে। UPPLটো NDAত আছে, NDAত নাই বুলিতো ইহঁতে ক'ব নোৱাৰে। NDAত থাকিয়েতো প্ৰমোদ বৰ'আ আজি ৰাজ্যসভা MP পালে। ইহঁতে লিখিত পেলাই NDA এৰিছে বুলি অপেনলি কওক না প্ৰমোদ বৰ'আই, কোৱা নাই। যোৱাকালি ৰাজু নাজাৰীয়ে তেখেতে দিলীপ শইকীয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে যে NDAত তেখেতসকলে ৰাজু নাজাৰী কোন হয়? জেনেৰেল ছেক্ৰেটাৰী UPPL। ছেক্ৰেটাৰী ডাঙৰ না প্ৰেচিডেণ্টে ডাঙৰ? ছেক্ৰেটাৰী সি নিজাববীয়াও দিব পাৰে, লাভ লেটাৰো হ'ব পাৰে। প্ৰমোদ বৰ'আই কওকচোন লেটাৰ লিখি পেলাই দিয়কচোন, তেতিয়া আমি মানিম। আমি NDAত নাই বুলি প্ৰমোদ বৰ'আই কওক বা লেটাৰ দিয়ক। ৰাজু নাযায়তো ছেক্ৰেটাৰী, মেলা ছেক্ৰেটাৰী থাকে। আপোনাক সকলোৰ লগত তুলনা কৰি কৈছে যে আপোনাৰ হাত বুঢ়া গৰু নমৰে বুলি কৈছে। এইবিলাক বুজি নাপায় মই, কিছুমান শব্দ চিধা কওক না, তেতিয়া মই বুজি পাই। সকুনৰ আশীৰ্বাদত গৰু নমৰে বুলি কৈছে। আপোনাক কি আপোনাৰ ভাষ্যক সকুনৰ লগত তুলনা কৰিছে প্ৰমোদ বৰ'আই, প্ৰেচিডেণ্টে UPPL। এতিয়াও বুজি পোৱা নাই মই, আপুনি কি কৈছে?